বিটিসিত যদি বিজেপিৰ চৰকাৰ হয় দিল্লীৰ টকা দিছপুৰৰ টকা কোকৰাঝাৰৰ টকা তিনিওটা টকা লগ লাগি আমি ৰাইজৰ সকলো কাম মাত্ৰ 2-3 বছৰৰ ভিতৰতে আমি কৰি শেষ কৰি দিব পাৰো। আজি বিশ্বকৰ্মা পূজাটো ইমান মানুহ মিটিঙত গতিকে মই আজি ডিক্লেয়াৰ কৰিব পাৰো যে ৰাহুল নাৰ্জাৰী জিকিবই হয় নে নহয়? শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে সকলোৱে গম পায় যে অহা 22 তাৰিখে আমাৰ বিটিসিত ইলেকশন অনুষ্ঠিত হ'ব। আজি আমি বিভিন্ন সমষ্টিত গৈছো, ওদালগুৰি, তামুলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ আৰু সকলোতে এইবাৰ ৰাইজে আমাক কৈছে যে বিজেপিৰ চৰকাৰ লাগে। মই সুধিছিলো যে বিজেপিৰ চৰকাৰ কিয় লাগে? বোলে মামা আমি এবাৰ বিপিএফক ভোট দিলো, 3 বাৰ হল, ইউপিপিএলক ভোট দিলো, কিন্তু আমাৰ সমস্যাবিলাক আজিলৈকে সমাধান হোৱা নাই। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ আৰু এইবাৰ আমাক কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ লাগে। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে সকলোৱে জানে যে আমাৰ বিটিসিৰ যিখন চৰকাৰ বনে এই চৰকাৰখনক কোনে সহায় কৰে? দিছপুৰে টকা দিয়ে আৰু দিল্লীয়ে টকা দিয়ে। আমি কিয় টকা দিওঁ? যাতে আপোনালোকৰ কাম হয়, আপোনালোকে যাতে আঁচনি পায়, আপোনালোকে যাতে দুখীয়া মানুহখিনিয়ে সহায় পায়, ৰাস্তা ঘাট হয়, স্কুল কলেজ নিৰ্মাণ হ'ব পাৰে। আজি বহুত বিটিসিৰ মানুহেও নাজানে যে আমি বিটিসিক কিমান টকা আমি বছৰত দিওঁ। প্ৰত্যেক বছৰে ষ্টেট গভৰ্ণমেণ্টে দিছপুৰৰ পৰা মই প্ৰত্যেক বছৰে বিটিসিক 1000 কোটি টকা দিওঁ। কিমান দিওঁ? 1000 কৰোৰ, 1000 কোটি টকা। দিল্লীৰ পৰা কিমান আহে? 400-500 কোটি টকা। তাৰ মানে কিমান হল? 1500 কোটি টকা। কিন্তু আজি যদি মই সুধো যে বিটিসি চৰকাৰৰ পৰা জমদুৱাৰৰ ৰাইজে কি পাইছে, বিটিসি চৰকাৰৰ পৰা আমাৰ গৰীব দুখীয়া মানুহখিনিয়ে কি পাইছে, কোনটো স্কলাৰশ্বিপ পাইছে, কোনটো বাথৌ থানচালিত টকা পাইছে, নামঘৰত টকা পাইছে, গীৰ্জাত টকা পাইছে, কবৰস্থানত টকা পাইছে। আজি মই যদি ৰাইজক সুধো যে আমাৰ কোনটো ৰাস্তা, কোনটো দলং বিটিসি চৰকাৰে আমাক আজিলৈকে বনাই দিছে, ইয়াত কোনো উত্তৰ নাই। আজি যেতিয়া আপোনালোকে দেখিব এই বিটিসিত যিমান কাম আজিলৈকে হৈছে, বড়োলেণ্ড ইউনিভাৰ্চিটি, কোকৰাঝাৰ মেডিকেল কলেজ, ডাঙৰ ডাঙৰ ৰাস্তা, এই গোটেইবিলাক হয় চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে, নহলে আমি ষ্টেট গভৰ্ণমেণ্টে বনাইছো। এই 1500 কোটি টকা প্ৰত্যেক বছৰত, তাৰ মানে 5 বছৰত কিমান টকা? 5 আৰু 15ক যদি আপোনালোকে পূৰণ কৰে 7500 কোটি টকা। কাৰ ক'ত গল? কোনে পালে?
কোন স্কিম ওলালে? একো নাই। যদি আজি স্টেট গভৰ্ণমেণ্টক সোধে যে আপোনালোকে কি কৰি আছে, আমি ক'ব পাৰিম যে আমি অৰুণোদয় দিছো, আমি ক'ব পাৰিম আমি মহিলা উদ্যমিতা দিছো, আমি ক'ব পাৰিম হস্পিটালত ডাক্তৰ দিছো, ৰাস্তা বনাইছো, ইউনিভাৰ্চিটি বনাইছো, মেডিকেল কলেজ বনাইছো, স্কুল বনাইছো, আমি কলেজ বনাইছো। কিন্তু যদি বিটিসি চৰকাৰক আমি সোধো যে আপোনালোকৰ টকা আপোনালোকে আজি 2003 চনৰ পৰা কি কি কামত ব্যৱহাৰ কৰিলে, আমি একো দেখা নাপাওঁ, আমি একো গমো নাপাওঁ। এখনো নেম প্লেট নাই যে এই আঁচনিটো বিটিসি চৰকাৰৰ পৰা কৰা হৈছে। তাৰ মানে বিটিসিৰ কাম কৰিবৰ কাৰণে আমি যিমান টকা দিছো সেই টকা আজি কি কামত ব্যৱহাৰ হৈছে কোনো ৰাইজে নাজানে। কিন্তু আজি যদি দিল্লীৰ টকা, দিছপুৰৰ টকা আৰু আমি কোকৰাঝাৰত দিয়া টকা, তিনিটা টকা যদি একলগ কৰি আমি ৰাইজৰ বাবে কাম কৰিলো হেতেন, আজি আমাৰ বিটিসি বা জমদুৱাৰ বহুত বেছি আগবাঢ়ি যাব পাৰিলেহেঁতেন। কিন্তু আজি আমি কিয় পিছ পৰি আছো? কাৰণ আমি চৰকাৰৰ টকা ৰাইজৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰিব পৰা নাই। আজি আমি কি কৰো? দিল্লীয়ে যেতিয়া আমাক টকা দিয়ে তাত আমি 2 টকা যোগ কৰি দিওঁ, দি পেলাই ৰাইজৰ কাম কৰো, যাতে ৰাইজে ডাবল ইঞ্জিন চৰকাৰ দেখা পায়। বিটিসিত যদি বিজেপিৰ চৰকাৰ হয়, দিল্লীৰ টকা, দিছপুৰৰ টকা, কোকৰাঝাৰৰ টকা, তিনিওটা টকা লগ লাগি আমি ৰাইজৰ সকলো কাম মাত্ৰ 2-3 বছৰৰ ভিতৰতে আমি কৰি শেষ কৰি দিব পাৰো। কিন্তু আজি আমি ইয়াক দেখা নাই যে আমাৰ টকা কি কামত ব্যৱহাৰ কৰা হৈছে। মই বিটিসিলৈকে আহো, ৰাইজক সোধো যে আপোনালোকে অৰুণোদয় পাইছেনে? বোলে পোৱা নাই। আপোনালোকে মহিলা উদ্যমিতাৰ টকা পাইছেনে? বোলে আমি পোৱা নাই। আজি চৰকাৰী চাকৰি আপোনালোকৰ ল'ৰা ছোৱালীয়ে পাইছেনে? বোলে পোৱা নাই। গাঁৱত ৰাস্তা ঘাট, ইলেক্ট্ৰিচিটি, খোৱা পানী য'তে গৈছো ৰাইজৰ মাজত তাতে সমস্যা। এতিয়া আপোনালোকে নিজে বুজি পাওক যে যদি অসমৰ বাকী সমষ্টিত সকলো মহিলাই অৰুণোদয় আঁচনি পাব পাৰে, আমাৰ জমদুৱাৰৰ মহিলাই কিয় পাব নোৱাৰে? জমদুৱাৰৰ মহিলাও অসমৰ মহিলা হয় নে নহয়? হয় নে নহয়? যদি জমদুৱাৰৰ মহিলাও অসমৰ মহিলা, জমদুৱাৰৰ ডেকা ল'ৰাও যদি অসমৰ ডেকা ল'ৰা, তেতিয়াহ'লে আমি সকলোৱে বেলেগে যেনেকে সুবিধা পাইছে আমি জমদুৱাৰৰ ৰাইজেও পাব লাগিবনে নাই? আজি কিন্তু আমি পোৱা নাই। মই ইয়াতে মিটিঙত আহাম ৰাইজক সুধিব খুজিছো, অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন। কোনে কোনে পোৱা নাই হাত দাঙক। এইফালে হাত দাঙক। ঠিক আছে, কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। কোনে কোনে পাইছে?
এজন দুজন তিনিজন চাৰিজন 20 জন হয়নে নহয় 20 জনে পাইছে আৰু এই মিটিঙত থকা 3-4 হাজাৰ মহিলাই অৰুণোদয় পোৱা নাই হয়নে নহয় যদি পাইছে পোৱা বুলি কক নাই পোৱা নাই বুলি কক পাইছে নে পোৱা নাই নাই পোৱা পাব মন যায় নে না যায় নে না যায় পাব মন বেলেগে যেতিয়া প্ৰত্যেক মাহত 1250 টকা পায় আৰু আপোনালোকে নাপায় মনটো বেয়া লাগে নে নালাগে লাগে যদি আপোনালোকৰ মনটো বেয়া লাগে তেতিয়া হলে আপোনালোকে কাবাক আজিলৈকে খুজিছিলে নাই অৰুণোদয় চৰকাৰক খুদিছিলে নে নাই খুদা নাই না খুদিছে খুদিছে কিন্তু পোৱা নাই আচ্ছা এতিয়া মোক কক প্ৰধানমন্ত্ৰীৰ ঘৰ কোনে কোনে পালে কোনে কোনে ঘৰ পালে নোপোৱা বিলাকে হাত দাঙক কোনেও পোৱা নাই ঘৰটো নাপালে মনটো বেয়া লাগে নে নালাগে লাগে আচ্ছা আমাৰ জমদুৱাৰৰ কিমান মহিলা আত্মসহায়ক গোটত আছে হাত দাঙকচোন এতিয়া আত্মসহায়ক গ্ৰুপৰ মহিলাসকলে চৰকাৰৰ পৰা 10,000 টকাকৈ পাই আছে জমদুৱাৰত পাইছে নেকি নাপালে মনটো বেয়া লাগে নে নালাগে লাগে এতিয়া ইয়াতে ঘৰ এটা পাবৰ কাৰণে ভিচিডিসি কিমান টকা দিব লাগে কিমান টকা দিব লাগে 5,000 নে 10,000 কিমান 10,000 কিমান 10 নে 5 20 তাত 20 নহয় 10 হ'ব 20 নে 10 হা 10,000 এতিয়া মই শুনিছো যে অৰুণোদয় ফৰ্মখন দিওঁতেও বোলে 500 টকা 1,000 টকা ভিচিডিসিক দিব লাগে হয় নেকি হয় নে নহয় তাৰ মানে আমি যিমান অৰুণোদয় পঠাই আছো আমাৰ মহিলাসকলে পোৱা নাই ভিচিডিসিৰ পেটত সোমাই গৈ আছে হয় নে নহয় ঘৰৰ টকা আপোনালোকে পোৱা নাই ভিচিডিসিৰ পেটত সোমাই গৈ আছে হয় নে নহয় ভিচিডিসিৰ পেট বিলাক অপাৰেশন কৰি পইচা বিলাক উলিয়াব লাগে নে নালাগে লাগে নে নালাগে ভিচিডিসি খাই থাকিব দিব লাগে নে ভিচিডিসিয়ে টকা খোৱাটো বন্ধ কৰিব লাগে নে নালাগে এইবাৰ আপোনালোকে বিজেপিক ইলেকশনত জিকাই দিয়ক সব ভিচিডিসিক মই গাঁতৰ তলত সোমাই দিম সব ভিচিডিসিক মই গাঁতৰ তলত সোমাই দিম ইয়াতে মই শুনিছো যে ৰেশনত যেতিয়া চাউল দিয়ে তাকো বোলে নিগনি এন্দুৰে অলপ অলপ লৈ যায় হয় না নেকি নিয়ে নে নিনিয়ে নিগনি এন্দুৰে কাটে নে নাকাটে নিগনি এন্দুৰ বিলাকক মাৰিব লাগে নে নালাগে মাৰিব লাগে নে নালাগে এতিয়া ৰাইজ ইমান দিনে ৰেশন কাৰ্ডত আমি চাউল পাই আছিলো কিন্তু 1 নৱেম্বৰৰ পৰা আমি ৰেশন কাৰ্ডত দালিও পাম নিমখো পাম চেনিও পোৱা আমি আৰম্ভ কৰিম কি পাম দালি নিমখ চেনি কিন্তু আপোনালোকে পাব বে নাপাব ইন্দুৰ বিলাকেতো কাটি লব তাতো লব নে নলব এতিয়া মই গুৱাহাটীৰ পৰা আহো কোনবা নলবাৰীৰ পৰা আহে তাতে ইন্দুৰ নিগনি নাই কিন্তু বিটিসিত যেনেকে মাছৰ উজান উঠে ইয়াতে ইন্দুৰ নিগনিৰ উজান উঠি আছে
সব জায়গাতে ইন্দুৰ নিগনি মানুহে মাটিৰ পাত্তা নাপায় কাইন পায় নেকি পাত্তা পায় নেকি মানুহে কাৰ কাৰ পাত্তা নাই হাত ডাঙক আধা মানুহৰ পাত্তা নাপায় বাপেকৰ মাটি পুতেকৰ নামত নাযায় হয়নে নহয় আৰু ঘৰ এটা পাবৰ কাৰণে 10,000 টকা ঘোষ দিব লাগে অৰুণোদয় পাবৰ কাৰণে ফৰ্মখনতো 500-1000 টকা দিব লাগে মহিলা উদ্যমিতাৰ টকাও নাপায় আৰু ৰেশন কাৰ্ডত চাউল কেটা পাওঁতেও আধা ইন্দুৰ নিগনিয়ে খাই পেলাই হয়নে তেনেকে কেনেকে চলিব